Welcome to my YouTube channel Creative Hall. আমি আজি এই ভিডিওটিত পঢ়িম CTET Social Science অহা 30টা multiple choice question. Question number 1. Among the following, which is the leading copper producing country in the world? তলত উল্লেখ কৰা কোনখন দেশ তাম অৰ্থাৎ কপাৰ উৎপাদন কৰাত আগশাৰীত আছে? অপচন এ সাউথ আফ্ৰিকা, অপচন বি চিলি, অপচন সি অষ্ট্ৰেলিয়া, অপচন ডি ঘানা। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপচন বি। চিলি দেশখন কপাৰ উৎপাদন প্ৰথম শাৰীত আছে। দ্বিতীয় স্থানত আছে চাইনা, তৃতীয় স্থানত আছে পেৰু আৰু চতুৰ্থ স্থানত আছে USA। Question number 2. Evaluation is the process of মূল্যায়ন হৈছে অপচন এ determining the extent of the achievement objective, option B ascertaining the quality, value and outcomes, option C comparing the outcome of instruction, option D all of the above। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি all of the above। Question number 3. Which is not a conventional source of energy? তলত উল্লেখ কৰা কোনবিধ শক্তিৰ পৰম্পৰাগত উৎস নহয়? অপচন এ জিঅ'থাৰ্মেল এনাৰ্জি, অপচন বি পেট্ৰলিয়াম, অপচন চি হাইডেল পাৱাৰ, অপচন ডি নেচাৰেল গেছ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপচন এ জিঅ'থাৰ্মেল এনাৰ্জি। কনভেনশ্যনেল এনাৰ্জি পৰম্পৰাগত শক্তি। পৰম্পৰাগত শক্তিৰ উৎসসমূহ হৈছে কল, পেট্ৰলিয়াম, নেচাৰেল গেছ ইত্যাদি। এইবোৰ উৎসৰ পৰা আমি পোনপটীয়াভাৱে শক্তি আহৰণ কৰিব পাৰোঁ। নন কনভেনশ্যনেল এনাৰ্জি অৰ্থাৎ অপৰম্পৰাগত শক্তি, এইবোৰ হৈছে ছলাৰ এনাৰ্জি, টাইডেল এনাৰ্জি, জিঅ'থাৰ্মেল এনাৰ্জি, উইণ্ড এনাৰ্জি এটচেট্ৰা। এইবোৰ উৎসৰ পৰা আমি পৰোক্ষভাৱে শক্তি আহৰণ কৰিব পাৰোঁ। Question number 4. The use of teaching learning material in the social science. সমাজ বিজ্ঞানৰ শ্ৰেণীত টিচিং লাৰ্নিং মেটেৰিয়েল অৰ্থাৎ TLM ৰ ব্যৱহাৰ অপচন এ makes the lesson lengthy, option B student gets bored, option C both of the above statements are wrong, option D both of the above statement A and B are true। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপচন C both the above statements are wrong। Question number 5. Which of the following novel of the Rabindranath Tagore has the main character Nikhil who believes more in humanity than patriotism? তলত দিয়া কোনখন ৰবীন্দ্ৰনাথ টেগৰদেৱে লিখা উপন্যাসৰ মুখ্য চৰিত্ৰ নিখিল যোনে দেশভক্তিতকৈ মানৱতাক বেছি বিশ্বাস কৰিছিল? অপচন এ শেখৰ কবিতা, অপচন বি গোৰা, অপচন চি য়োগা য়োগ, অপচন ডি ঘৰে বাইৰে। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি ঘৰে বাইৰে। Question number 6. In which year amendment in Indian Constitution regarding preamble was made? কোন চনত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ সন্দৰ্ভে সংশোধন কৰা হৈছিল? অপচন এ 1975, অপচন বি 1976, অপচন চি 1778, অপচন ডি 1992। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 1976ত প্ৰেমবলৰ সম্বন্ধে সংশোধন কৰা হৈছিল। Question number 7. The Constitution amendment which is related to the right to education is? সংবিধানৰ কোনটো সংশোধন শিক্ষাৰ অধিকাৰৰ লগত জড়িত? অপচন এ 42nd amendment, অপচন বি 52nd amendment, অপচন চি 61st amendment, অপচন ডি 86th amendment। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 86th amendment। Question number 8. The lowest layer of the atmosphere is? বায়ুমণ্ডলত আটাইতকৈ তলত থকা স্তৰটো হৈছে অপচন এ স্ট্ৰেটোস্ফিয়াৰ, অপচন বি ট্ৰপোস্ফিয়াৰ, অপচন চি আয়নোস্ফিয়াৰ, অপচন ডি অজনস্ফিয়াৰ। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে ট্ৰপোস্ফিয়াৰ, অপচন বি। কাষৰ ছবিখনত দিয়াই আছে বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হৈছে ট্ৰপোস্ফিয়াৰ, তাৰ ওপৰত আছে স্ট্ৰেটোস্ফিয়াৰ। Question number 9. In the Constitution of India, secularism means? ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষতাবাদৰ অৰ্থ হৈছে অপচন এ state has own religion, option B state has to link with religion, option C state has no secular religion of its own, option D state recognize all the religion but has no religion of its own। এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি। Question number 10.
A candidate to be elected for the office of Rajya Sabha must be Rajya Sabha নিৰ্বাচিত হ'বলৈ এগৰাকী প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব Option A 25 years old Option B 35 years old Option C 30 years old Option D 21 years old এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option C 30 years old Question number 11 Which of the following is not a metamorphic rock তলত দিয়া কোনবিধ মেটামৰফিক বা ৰূপান্তৰিত শিল নহয় Option A limestone Option B marble Option C quartzite Option D slate এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option A limestone limestone এবিধ ৰূপান্তৰিত শিল নহয় Question number 12 The vice president who died during his tenure was কোনজন উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যকালত মৃত্যুবৰণ কৰিছিল Option A Dr. Radhakrishnan Option B V.V. Giri Option C B.D. Jati Option D Krishnakant এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option D Krishnakant মই কাখত এখন পিকচাৰ এড কৰিছো এগৰাকী হৈছে Krishnakant তেওঁ উপৰাষ্ট্ৰপতিৰ কাৰ্যকালত মৃত্যুবৰণ কৰিছিল Question number 13 The percentage of the total land area of the earth is পৃথিৱীৰ ভূপৃষ্ঠৰ কিমান শতাংশ মাটি আৱৰি আছে Option A 32.0 Option B 30.3 Option C 29.0 Option D 28.4 এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option C 29.0 বাকি থকা 71% সাগৰ মহাসাগৰে আৱৰি আছে Question number 14 Which period in Indian history has been attributed as classic age তলত দিয়া কোনটো সময়ছোৱাক ভাৰতৰ ইতিহাসৰ কালজয়ী আয়ুগ বুলি গণ্য কৰা হয় Option A The age of Guptas Option B The age of Kusanas Option C The age of Mayuryans Option D The age of Mughals এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option A The age of Guptas Question number 15 The author of Indica is Indica কিতাপখনৰ লেখক Option A Kautilya Option B Megasthenes Option C Pliny Option D Vishnugupta এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option B Megasthenes Question number 16 In which district of Rajasthan a war museum was established in August 2015 Rajasthaনৰ কোনখন জিলাত war museum 2015 চনত স্থাপন কৰা হৈছিল Option A Sikar Option B Jaisalmer Option C Jodhpur Option D Barmar এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option B Jaisalmer Question number 17 In which part of India arrival of monsoon is earliest ভাৰতবৰ্ষৰ কোনটো অংশত বাৰিষা আগতীয়াকৈ আহে Option A Kerala Option B Andaman and Nicobar Island Option C West Bengal Option D Tamil Nadu এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option A Kerala Question number 18 In which region of India tropical rainforest is found ভাৰতবৰ্ষৰ কোনটো অঞ্চলত tropical rainforest পোৱা যায় Option A Malwa Plateau Option B Karnataka Option C Eastern Ghat Option D Northeast India এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option D Northeast India Question number 19 Which of the following is not a center of iron and steel industry in India তলৰ উল্লেখ কৰা কোনখন ঠাই লোহাৰ আৰু তীখাৰ কেন্দ্ৰস্থলী নহয় Option A Bangalore Option B Salem Option C Dolvi Option D Durgapur এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option A Bangalore Question number 20 In India states having highest and lowest density of population in 2011 were তলত দিয়া 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আৰু কম Option A Bihar and Tripura Option B Bihar and Arunachal Pradesh Option C Kerala and Sikkim Option D Uttar Pradesh and Mizoram এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে Option B Bihar and Arunachal Pradesh জনসংখ্যাৰ ঘনত্ব বিহাৰত আটাইতকৈ বেছি আৰু অৰুণাচল প্ৰদেশত আটাইতকৈ কম Question number 21
social studies is supposed to study? সমাজ বিজ্ঞানে অধ্যয়ন সূচিত কৰে অপশন এ ইকোনমিক্যাল রিলেশন অফ ম্যান অপশন বি পলিটিক্যাল রিলেশন অফ ম্যান অপশন সি সোশ্যাল রিলেশন অফ ম্যান অপশন ডি সোশ্যাল জিওগ্রাফিক্যাল রিলেশন অফ ম্যান এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন সি সোশ্যাল রিলেশন অফ ম্যান Question number 22 which is not an abiotic resource তলত দিয়া কোনবিধ অজৈবিক সম্পদ নহয় অপশন এ soil অপশন বি rock অপশন সি plants অপশন ডি minerals এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন সি Question number 23 The teacher of social studies is expected to keep in mind which of the following facts তলত উল্লেখ কৰা কোনবোৰ সঁচা ঘটনা এগৰাকী সমাজ বিজ্ঞান শিক্ষকে মনত ৰখা উচিত অপশন এ clear vision in the relation of specific fact and thing option b concept of general fact and qualities option c establishment of fact rule definition knowledge and method option d all of the above এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি all of the above Question number 24 which is the highest peak of the peninsular India ভাৰতৰ কোনটো আটাইতকৈ উচ্চ উপদ্বীপ শৃংগ অপশন এ ডোডা বেটা অপশন বি আনামৰি অপশন সি মহেন্দ্ৰগিৰি অপশন ডি কোডাই কানাল এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন বি আনামৰি কাষত দিয়া ছবিখনত যেটো শৃংগ দেখিছে এটো হৈছে আনামৰি যেটো কেৰালাত অৱস্থিত Question number 25 Which Chauhan ruler was entitled as Kavi Bandhav কোনজন চৌহান শাসকক কবি বান্ধৱ উপাধি দিয়া হৈছিল অপশন এ বিগ্ৰহাৰা 4 অপশন বি পৃথ্বীৰাজ চৌহান 3 অপশন সি আৰানোৰাজ অপশন ডি অজয় ৰাজ এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন এ বিগ্ৰহাৰা 4 Question number 26 On which objects the inscription of Harappan culture Indus civilization are safely found Harappa সংস্কৃতি Indus civilization inscription বা পাষাণ লিপিবোৰ ক'ত লিখা হৈছিল অপশন এ rock অপশন বি seals অপশন সি pillar অপশন ডি copper plates এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি copper plate কাষত দিয়া ছবিখনৰ দৰে Indus civilizationৰ পাষাণ লিপিবোৰ copper plateত লিখা হৈছিল Question number 27 44th amendment to the Constitution of India was made during the period of which of the following prime ministers 44 নং ভাৰতীয় সংবিধানৰ সংশোধনী কোন গৰাকী প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত কৰা হৈছিল অপশন এ ইন্দিৰা গান্ধী অপশন বি চন্দ্ৰশেখৰ অপশন সি চৌধুৰী চৰণ সিং অপশন ডি মোৰাৰজী দেশাই এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি মোৰাৰজী দেশাই এই গৰাকী হৈছে মোৰাৰজী দেশাই Question number 28 The last expedition of the Sher Shah Suri was against the ruler of Sher Shah Suriye তেওঁৰ শেষ অভিযান কোনজন শাসকৰ বিৰুদ্ধে কৰিছিল অপশন এ কলিঞ্জাৰ অপশন বি মাৰৱাৰ অপশন সি ৰণথম্বৰ অপশন ডি মালৱা এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন এ কলিঞ্জাৰ Question number 29 On the basis of which committee's recommendations the fundamental duties have been incorporated in Indian Constitution কোনখন কমিটিৰ পৰামৰ্শৰ ভিত্তিত ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যবোৰ অংগীভূত কৰা হৈছিল অপশন এ সৰদাৰ সৱাৰণ সিং কমিটি অপশন বি অশোক মেহতা কমিটি অপশন সি সিদ্দিক আলী কমিটি অপশন ডি হেডছ কমিটি এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন এ সৰদাৰ সৱাৰণ সিং কমিটি আজিৰ শেষ প্ৰশ্ন Question number 30 12th schedule of Indian Constitution deals with ভাৰতীয় সংবিধানৰ 12 নম্বৰ অনুচ্ছেদৰ লগত জড়িত অপশন এ পঞ্চায়তী ৰাজ সিস্টেম অপশন বি নগৰপালিকাস অপশন সি ল্যাঙ্গুয়েজ অফ ইউনিয়ন অপশন ডি ইউনিয়ন ষ্টেট ৰিলেশন এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশন বি নগৰপালিকাস If you like my video, don't forget to subscribe my channel, like, share and comment below for any suggestion.